আছে মই পুষ্পাঞ্জলি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজি আপোনালোকৰ মাজলৈ লৈ আনিছো এটা মিশো হলজত থাকিব টপস কুৰ্তি সেট আৰু ফ্ৰকস স্টাৰ্ট কৰাৰ আগতে যি সকলে মিশোৰ কথা নাজানে তেওঁলোকৰ কাৰণে কৈ দিছো মিশো হৈছে ইণ্ডিয়াৰ নম্বৰ 1 ৰিসেলিং এপ যাৰ জৰিয়তে আপোনালোকে ঘৰতে থাকি নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে যিকোনো সোশ্যাল মিডিয়া প্লেটফৰ্ম যেনে ফেসবুক ইনষ্টাগ্ৰাম আদিত শ্বেয়াৰ কৰি এই প্ৰডাক্টবোৰ বিক্ৰী কৰিব পাৰে আৰু তাৰ পৰা যোনখিনি প্ৰফিট থাকিব সেইখিনি আপুনি ডাইৰেক্টলি নিজৰ বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব পাৰে এতিয়ালৈকে যদি আপুনি মিশো ডাউনলোড কৰা নাই তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে মিশো ডাউনলোড লিংক বুলি তাত গৈ যদি আপুনি ডাউনলোড কৰে তেন্তে আপোনাৰ ফাৰ্ষ্ট পাৰ্চেজত 100 रुपीस নাইবা 30% পৰ্যন্ত অফ পাব পাৰে বলক বেছি কথা নকৈ আজি ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমে লৈ আনিছে এযোৰ কুৰ্তি সেট এইটো হৈছে ইয়াৰ কুৰ্তা এলাইন কুৰ্তা হয় আৰু এইটো হৈছে ইয়াৰ বটম ৱেৰ কুৰ্তিটোৰ যোনটো মেটেৰিয়েল হয় সেইটো ৰেয়ন টাইপৰ এটা মেটেৰিয়েলত হয় খুব সফ্ট হয় কাপোৰটো সামাৰ ৱেৰৰ কাৰণে এপ্ৰপ্ৰিয়েট হয় তাত এনেদৰে ৱৰ্ক কৰা আছে এইটো মিৰৰ ৱৰ্ক কৰা আছে আৰু স্লিপছটো ইয়াৰ 3/4 স্লিপছ হয় ইয়াৰ যেটো ব্র্যান্ড হৈছে হেতু হৈছে দা দেশী গাল আৰু মই ইয়াৰ যেটো সাইজ লৈছো হেতু এম হয় ওপৰত এনেদৰে ৱৰ্ক কৰা আছে আৰু তলৰ ফালে একদম সিম্পল হয় ইয়াৰ বটম ৱেৰ এইটো পিওৰ কটন মেটেৰিয়েলত হয় আৰু এইটো প্লাজো পেন্ট হয় মাজে মাজে এনেদৰে এমব্ৰয়ডাৰী টাইপৰ কৰা আছে গুটি পেন্টটোতে খুব ভাল হয় কাপোৰটো পিন্ধিবৰ কাৰণে খুব সফ্ট হয় সামাৰ কাৰণে একদম পাৰফেক্ট হয় আপোনালোকে যদি কিনিব বিচাৰে তেন্তে কিনিব পাৰে প্ৰডাক্টবোৰৰ লিংক নাথাকে এটা কোড থাকে গতিকে সেই কোডটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে তাত চেক কৰি ল'ব পাৰে নেক্সট লাইন আছে এটা টপ এইটো টপ বেবি পিংক কালাৰত আছে কালাৰটো দেখিবলৈ খুবেই ভাল হয় আৰু মই ইয়াৰ সাইজ লৈছো এম টপটো বেছি দীঘলো নহয় আৰু বেছি ছুটিও নহয় পাৰফেক্ট সাইজত হয় আৰু ইয়াৰ যোনটো স্লিপছ হয় সেইটো পাপ স্লিপছ হয় আপোনালোকে যদি কিনিব বিচাৰে তেন্তে মই এইটো হাইলি ৰিকমেণ্ড কৰিম বহুত ভাল হয় কাপোৰটো ইয়াৰ যোনটো ফেব্ৰিক হয় সেইটো হৈছে কটন ব্লেণ্ড এইটো আপুনি বিভিন্ন ধৰণৰ পেণ্টৰ লগত ষ্টাইল কৰি পিন্ধিব পাৰে হাই ৰাইজ জিন্সৰ লগত ফ্লেয়াৰ জিন্সৰ লগত যিকোনো জিন্সৰ লগত পিন্ধিলে বহুত ষ্টেণ্ডাৰ্ড লাগিব কাপোৰটো আপোনালোকৰ বাবে লৈ আহিছোঁ এটা কম্বো পেক ফ্ৰকৰ কম্বো পেক হয় ফাৰ্ষ্ট হৈছে এইটো ইয়াৰ কাপোৰটো বহুত সফ্ট হয় সিল্ক টাইপৰ কাপোৰত হয় কিন্তু বহুত বেছি ভাল হয় পিন্ধিবৰ কাৰণে বহুত কমফৰ্টেবল হয় আৰু ইয়াৰ যোনটো স্লিপছ হয় এইটো ইমানখিনিতে পৰিব বহুত বেছি ভাল হয় কাপোৰটো এফৰ্ডেবল ৰেঞ্জত হয় আৰু নেক্সট হৈছে এইটো এটা ফ্ৰক सेम হয় কাপোৰটো আৰু ইয়াৰ ফ্ৰকটো তলটো এনেদৰে এটা কাপোৰ দিয়া আছে যাতে জিলিকি নাথাকে আজি ভিডিওটোত ইমানেই আছিল যদি ভিডিওটো চাই ভাল লাগিলে তেন্তে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো হিট কৰি দিব যাতে মোৰ প্ৰতিটো ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে